এতিয়া আমি ৰাস্তাৰ মাজত আছো ক'ত আছো নামটো নাজানো বাট এটা জেগাত আছো চিল্কা লেক আৰু পুৰীৰ মাজত য'ত আমি ব্ৰেকফাষ্ট কৰিবলৈ নামিছো তো সবার প্রথমত আমি যোন জায়গাটোত গৈ আছো এটো হল রেড ক্র্যাব আইল্যান্ড তো ইয়ার পিছত আমি ডলফিন পয়েন্টৰ ফালে গৈছো আৰু তাত বহুত সময় ওয়েট কৰাৰ পিছত Hi guys, good morning. Welcome to the channel and welcome to another new video. At etia ratipua 6টা baje aru amar yat Purit 4th day hoy aru etia ami ratipuai goi asu Marine Drive beachot sea beachot fish market sabole. তো এটো হল ফিশ মার্কেট আৰু ইয়াত বহুত ধৰণৰ মাছ পাব আপুনি কিন্তু আপুনি যদি ৰাতিপুৱা 8টাৰ পিছত আহে আৰু একো মাছ নাপাব ইয়াত বহুত ফ্ৰেশ মাছ পোৱা যায় আৰু আপুনি চাবই পাৰিছে ইয়াৰ লোকাল ফিশাৰম্যান বোৰ ৰাতি যায় আৰু ৰাতিপুৱা একেবাৰে ফ্ৰেশ মাছ লৈ উভতি আহে আৰু ইয়াত সব বেছি দি গুচি যায় তো ফিশ মার্কেটৰ পৰা আমি হোটেল ৰুমত উভতি আহি ৰেডি হৈ এতিয়া আকৌ উলাইছো চিল্কা লেক সাইট সিঙৰ কাৰণে এতিয়া আমি ৰাস্তাৰ মাজত আছো ক'ত আছো নামটো নাজানো বাট এটা জেগাত আছো চিল্কা লেক আৰু পুৰীৰ মাজত য'ত আমি ব্ৰেকফাষ্ট কৰিবলৈ নামিছো তো ইয়াত আমি পুৰি আলুৰ দম ফুলুৰি ধোসা আৰু মিষ্টি খাইছো তো অলমোস্ট 1 ঘন্টা ট্ৰেভেল কৰাৰ পিছত আমি চিল্কা লেকৰ ওচৰে বাছৰে আহি পাইছো নিয়াৰ এবাউট হয় চিল্কা লেকটো বেছি দূৰ নহয় ইয়াৰ পৰা চিল্কা লেক ষ্টাৰ্ট হৈ আছে আৰু এই যে ডাঙৰ ডাঙৰ লেকবোৰ আপুনি চাই আছে ইয়াত চিংৰি মাছ মানে মিছা মাছৰ চাষ হয় ইয়াত মিছা মাছৰ প্ৰপাৰ কাল্টিভেশন হয় তো এতিয়া আমি চিল্কা লেক আহি পাইছো আৰু ইয়াত আমি 4500 যিটো ট্ৰিপ আছিলে 4500 কষ্ট হয় হেতু লৈছো আৰু ইয়াত আমি পেমেন্ট কৰি ইয়াৰ পৰা লাইফ জ্যাকেট পৰি আমি বোটত উঠিম নাওত উঠিম তো এই নাওতে আমি আজি চিল্কা লেকটো পুৰা এক্সপ্লোৰ কৰিম তো সবার প্রথমত আমি যোন জায়গাটোত গৈ আছো এটো হল রেড ক্র্যাব আইল্যান্ড আমি ভাবিছিলো ইয়াত নামিব পাৰিম কিন্তু ইয়াত নামিব নোৱাৰো কাৰণ হাই টাইডৰ কাৰণে পানীটো বহুত আছে ইয়াত নামিব দিয়া নাই কিন্তু এজন মানুহ আছিল যোনে আমাক এই ৰেড ক্র্যাব আৰু শেলফিশ দেখালে তো ইয়াৰ পিছত আমি ডলফিন পয়েন্টৰ ফালে গৈছো আৰু তাত বহুত সময় ওয়েট কৰাৰ পিছত আমি এটা ডলফিন চাবলৈ পাইছো ডলফিন দেখাৰ পিছত আমি এতিয়া এটা আইল্যান্ডৰ ফালে গৈ আছো 1 ঘন্টা বোটত ট্ৰেভেল কৰাৰ পিছত আমি এই আইল্যান্ডটোত আহি পাইছো আইল্যান্ডৰ অলপ সময় ঘূৰা-ঘূৰি পিছত এতিয়া আমি আকৌ আমাৰ ষ্টাৰ্টিং পইণ্ট যেটো আছিল হেফালে আমি গৈ আছো আমি যেতিয়া ৰিটাৰ্ন কৰি আছিলো তেতিয়া এটা বহুত ধুনিয়া বস্তু আমি দেখিলো বোট কেটা ইমান ধুনিয়াকে সজোৱা আছিল বা থিয় কৰি থোৱা আছিল হেতু চাই পেলাই মানে বোট কেটা চাক আপুনি ইমান ধুনিয়াকে এটা লাইন দি থিয় কৰাই থৈছে এটো চাবলৈ আপোনালোকৰ বহুত ভাল লাগিব চিল্কা লেকত আমি গুটে দিন আজি এক্সপ্লোৰ কৰিলো আৰু এতিয়া আবেলি হৈ গৈছে আৰু হোটেল গৈ পাওঁতে আন্ধাৰো হৈ যাব হে কাৰণে আমি হোটেলতে এতিয়া উভতি গৈ আছো তো আজিৰ ভিডিওটো আমি ইয়াতে হেক কৰি আছো আপোনালোকৰ লগত আকৌ নেক্সট ভিডিওত দেখা হ'ব টিল দেন গুড বাই